এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ যদি নিতৌ চাব বিচাৰে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটাকৈ লাইক কৰিবলৈ নাপাহৰিব। আজিৰ প্ৰথমটো খবৰ হৈছে অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব। আজি মুখ্যমন্ত্ৰীগৰাকীৰ নাম ঘোষণা কৰা হ'ব। ইয়াক লৈ ব্যাপক জল্পনা কল্পনা অব্যাহত আছে। বৃহস্পতিবাৰৰ দিনটোত কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিব মুখ্যমন্ত্ৰীগৰাকীৰ নাম। যোৱা বুধবাৰে জে পি নাড্ডাই এই ঘোষণা কৰি লগতে কৈছে যে পশ্চিমবংগত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বাবে এই প্ৰতিক্ৰিয়া কিছু পলম হৈছে আৰু ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে এই ঘোষণা কৰাৰ পাছতেই বৃহস্পতিবাৰৰ দিনভাগত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি কৈছে। অসমৰ লগতে পুডুচেৰীৰ মুখ্যমন্ত্ৰীৰ নাম আজিৰ দিনটোত ঘোষণা কৰিব বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই। আৰু এই মুহূৰ্তত আহি পৰিছে আৰু এটা বিগ ব্ৰেকিং নিউজ। প্লাজমা প্ৰদানকাৰী ৫,০০০ টকা আৰু কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সৎকাৰৰ বাবে ১৫,০০০ টকা দি এইখন ৰাজ্য চৰকাৰে আৰু অন্ধ্ৰপ্ৰদেশৰ প্ৰায় ৩৭,০০০ লোকে সম্প্ৰতি প্লাজমা দানৰ বাবে যোগ্য। তেনেস্থলত কোভিডৰ ৰোগীসকলক সঠিক চিকিৎসা নিশ্চিত কৰিবলৈ এটা প্লাজমা দান শিবিৰ আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। আৰু কোভিড কালৰ এই জটিল সময়ৰ মাজতে ৰাজ্যৰ কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ আৰু সজাগৰ বাবে অন্ধ্ৰপ্ৰদেশৰ চৰকাৰৰ ডাঙৰ ঘোষণা। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডী চৰকাৰে প্লাজমা প্ৰদানকাৰীক ৫,০০০ টকা আৰু কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ পৰিয়ালক ১৫,০০০ টকা প্ৰদানৰ এক বৃহৎ ঘোষণা কৰিছে। আৰু ৰাজ্য চৰকাৰৰ হাতত থকা তথ্য অনুসৰি অন্ধ্ৰপ্ৰদেশৰ প্ৰায় ৩৭,০০০ লোকে সম্প্ৰতি প্লাজমা দানৰ বাবে যোগ্য। তেনেস্থলত কোভিডৰ ৰোগীসকলক সঠিক চিকিৎসা নিশ্চিত কৰিবলৈ এটা প্লাজমা দান শিবিৰ আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰ বাবে মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীৰ নিৰ্দেশ অনুসৰিয়েই এই কাৰ্যসূচী প্ৰচাৰ আৰু প্লাজমা প্ৰদানকাৰীক পুষ্টি প্ৰদানৰ বাবে প্ৰতিগৰাকী প্লাজমা দাতাক ৫,০০০ টকা দিয়াৰ লগতে এই অভিযান আৰম্ভ কৰা হৈছে। আৰু একে সময়তে ৰাজ্য চৰকাৰে কোভিডৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলক অন্তিম ৰীতি নীতিৰ বাবে ১৫,০০০ টকা ঘোষণা কৰিছে। কেৰালাত ৯ দিনৰ বাবে সম্পূৰ্ণ লকডাউন। ৮ মে'ৰ পৰা ১৬ মে'লৈ লকডাউন কেৰালাত, মুখ্যমন্ত্ৰীৰ ঘোষণা। আৰু ২৪ ঘণ্টাত কেৰালাত কৰোণাত আক্ৰান্ত হৈছে ৪১,৯৫৩ জন লোক আৰু কৰোণাত মৃত্যু হৈছে ৫৮ গৰাকী লোক। কৰোনাৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি কেৰালাত ৯ দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে ৰাজ্য চৰকাৰে আজি। এই কথা ঘোষণা কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে। আৰু ৮ মে'ৰ পৰা পুৱা ৬ বজাৰ পৰা ১৬ মে'লৈ সমগ্ৰ ৰাজ্যখনত বলবৎ হোৱাকৈ লকডাউন ঘোষণা কৰিছে কেৰালা চৰকাৰে। আৰু উল্লেখযোগ্য যে বিগত ২৪ ঘণ্টাত কেৰালাত কৰোনাত আক্ৰান্ত হৈছে ৪১,৯৫৩ জন লোক আৰু কৰোনাত মৃত্যু হৈছে ৫৮ গৰাকী লোক। এই মুহূৰ্তত আহি পৰিছে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ। কৰোনা কালত পেঞ্চনাৰসকলৰ বাবে বৃহৎ ঘোষণা কেন্দ্ৰ চৰকাৰৰ। কৰোনা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে অস্থায়ী পেঞ্চনাৰসকলৰ সময়সীমা এবছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত কৰিছে কেন্দ্ৰীয় চৰকাৰে। আৰু পেঞ্চনাৰসকলৰ বাবে এক বৃহৎ ঘোষণা কৰিছে মোদী চৰকাৰে। কৰোনা মহামাৰীৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে অস্থায়ী পেঞ্চনৰ সময়সীমা এবছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিংহে। আৰু মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগ আৰু প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক অনলাইন বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অস্থায়ী পাৰিবাৰিক পেঞ্চনৰ সময়সীমা বৃদ্ধি কৰাৰ কথা উল্লেখ কৰে আৰু এবছৰলৈ বৃদ্ধি কৰিছে অস্থায়ী পেঞ্চনাৰসকলৰ সুবিধা। আৰু কোভিড-১৯ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখিয়ে অৱসৰ লাভৰ তাৰিখৰ পৰাই অস্থায়ী পেঞ্চন পৰিশোধৰ সময়সীমা এবছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। এই সম্পৰ্কত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কিছুমান ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ পিছতেই মৃত্যু হয়, যাৰ বাবে তেওঁলোকে পেঞ্চন সম্পৰ্কীয় নথি পত্ৰ দাখিল কৰিব নোৱাৰে। অতি শীঘ্ৰেই পাৰিবাৰিক পেঞ্চন মুকলি কৰাৰ সিদ্ধান্ত। আৰু পাৰিবাৰিক পেঞ্চনৰ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে যে দৰমহা আৰু একাউণ্টৰ কাৰ্যালয়ক আগুৱাই নিয়াৰ বাবে অপেক্ষা নকৰাকৈ পৰিয়ালৰ যোগ্য সদস্যৰ পৰা মৃত্যুৰ প্ৰমাণপত্ৰ আৰু দাবী লাভ কৰাৰ লগে লগে ইয়াক জাৰি কৰিব লাগে, যাতে এনে চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালে কোনো সমস্যাৰ সন্মুখীন নহয়। আৰু এই কৰ্মচাৰীসকলে লাভ কৰিব এককালীন ক্ষতিপূৰণৰ সুবিধা। আৰু লগতে সিংহে কয় যে
নতুন পেঞ্চন প্ৰণালীৰ সৈতে জড়িত কৰ্মচাৰীসকলক এককালীন ক্ষতিপূৰণৰ সুবিধা প্ৰদান কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। ইয়াৰ অধীনত যদি তেওঁলোকে কৰ্তব্যৰত অৱস্থাত আঘাতপ্ৰাপ্ত হৈ বিকলাংগতাৰ সন্মুখীন হয় আৰু এনে অক্ষমতাৰ সত্ত্বেও চৰকাৰী সেৱাত নিয়োজিত কৰি ৰখা হয়, তেন্তে নতুন পেঞ্চন প্ৰণালীৰ সৈতে জড়িত কৰ্মচাৰীসকলক এককালীন ক্ষতিপূৰণৰ সুবিধা প্ৰদান কৰা হ'ব। আৰু জীয়াই থকাৰ প্ৰমাণপত্ৰ দাখিল কৰিবলৈ কোৱা হৈছে। PPWA এই সময়ছোৱাত সকলো পেঞ্চন বিতৰণকাৰী বেংকে ভিডিঅ' আধাৰিত গ্ৰাহকক চিনাক্তকৰণৰ কথা কৈছে আৰু গ্ৰহণ কৰিছে এই সিদ্ধান্ত। ইয়াৰ জৰিয়তে বেংকে জীয়াই থকাৰ প্ৰমাণপত্ৰ লাভ কৰিব।